Hello guys, welcome back to my channel. বহুত দিনৰ মূৰত সানডে বুলি এটা ভিডিঅ' বনাই দিওঁ, কিন্তু কি ভিডিঅ' বনাওঁ মই নিজে নাজানো। তো ভিডিঅ'টো চাই থাকক। সৰু বেটা যাওঁ, আমাৰ ভিন্দৰ বা আহি আছে, মাংস আনিব যাওঁ। তো চাই থাকক। দেৰিকৈ গৈ আছোঁ মানে আগত মানে খুৰা আৰু আমাৰ বাবুই খেলা খেলাইছে, তাতে অলপ যোগদান দি আহোঁ। তো অলপ চাই থাকক, অলপ দেৰিকৈ যাই আছোঁ। কেনে বৰ্তমান সৰু বেটা আহি পালোঁ। এনেকৈ আৰু ঘূৰি আছোঁ আৰু ভাত খাই থাকক। গেছ এজেঞ্চি আহি পালোঁ। অভিন আছে বোলে, কিবা বোলে গেছ নিয়ে বোলে ঘৰৰ কাৰণে। এনেকৈ আৰু উল্টা পাল্টাকৈ আৰু ঘূৰি আছোঁ আৰু। তো ভিডিঅ'টো চাই থাককচোন। বৰ্তমান সৰু বেটা আহি পালোঁ, মানে ষ্টেচন আহি পালোঁ আৰু। এনেই আৰু উল্টা উল্টাকৈ এনেকৈ ঘূৰি আছোঁ আৰু। ভিডিঅ'টো চাই থাকক। ইফালে হনুমান মন্দিৰ আছে। জয় শ্ৰীৰাম। ৰাতি মানে পাঠশালা যাম, অসম সাহিত্য সভা চাব যাম। তো আপোনালোককো দেখাম, সিদিনা কৈছিলে মানে যিখিনি বাৰু দেখাম আৰু। তো ভিডিঅ'টো চাই থাকিব। আহুৰতাই মানে ওপৰত ভিডিঅ' এডিট কৰি আছে। তো গাইজ বৰ্তমান টাটা বাই বাই। 6টা মানত লগ পাই আছোঁ। তো ভিডিঅ'টো চাই থাকিব। পাঠশালা যাই আছোঁ, যে বঢ়িয়াকৈ একদম দেখি আছোঁ। চাই থাকিব ভিডিঅ'টো। তো এতিয়া বাই বাই। আহুৰতা আহি আছে, চাই থাকিব, সজাই থাকিব। বাই বাই। তো গাইজ বৰ্তমান আমি ঘৰত যাওঁ। তো বাহনখন আছে। ঘৰ আহি পালোঁ। ঘৰত গালি খাইছোঁ, বহুত টাইম গেল না সৰু এটা থাকোঁতে। তো আহি কিনে ভাত চাত নাখাওঁ, এতিয়া বাদ দি থাকোঁ। তো চাই থাকোঁ। কিবা টেনশ্যন আছে। কিয় টেনশ্যন ইমান? কি কবি আৰু, ল'ৰা মানুহ জীৱন এনে হেনে দে আৰু। খেলা চেলা খেলি আহিলোঁ, আহি কিনে গা চা ধুই একেবাৰে ওলাই ল'লোঁ।
তো বৰ্তমান সৰুকেইটা যাওঁ, সৰুকেইটাৰ পৰা ডাইৰেক্ট পাঠশালা। তাৰপিছত লগৰ কেইটামান যাব আৰু তাহাক ৰখোঁতে মিনিমাম 1 ঘণ্টামানতো লাগবই না। গাইছ মই টোপনি মাৰি আছিলোঁ, এই খেলা খেলি আহিলাক। এতিয়া যাওঁ বঢ়িয়াকৈ লাহে লাহে পাঠশালালৈকে। প্ৰথম যাওঁ সৰুপেটা বজাৰত, তাতে কিবা অলপমান খাই যাওঁ পাঠশালালৈ। চাই থাকক ভিডিঅ'টো। তো গাইছ বৰ্তমান এতিয়া যাব ওলাইছোঁ, এতিয়া নহয় এতিয়া যাব ওলাইছোঁ, মানে লিখিত নকওঁ না, সেনে এতিয়া যাব ওলাইছোঁ মানে সৰুকেইটা। তো ৰেডি, হেলমেট চেলমেট লৈ লৈছোঁ। ইও আছে, হেলমেট ক'ত? হেলমেট এইটো। তাৰপিছত আমাক বাহিৰতে চাহ দিছে গাইছ, মাৰি দিম। তাৰপিছত যাই থাকোঁ আৰু আমি বহি আছোঁ, চাহ বাহিৰতে দি দিছে, বাহিৰতে খাই দিছোঁ। এতিয়া খাই কেনে ডাইৰেক্ট যাই থাকোঁ, মাৰি দি। সৰুকেইটা আহি পালোঁ, ইয়াতে মানে গোটেই কথাতে ৰখিম আৰু বহুত টাইম লাগিব আৰু বহুত টাইম। তো এইখন নিতু আমাৰ লগৰ চলিয়ে দোকান হয়। তো এই ভিডিঅ'টো চাই থাকক। বৰ্তমান আহি পালোঁ, কিবা পালোঁ আৰু আহি নাচনো আৰু লগৰ চলি এটাক ৰখি আছোঁ। তো ভিডিঅ'টো চাই থাকক, বৰ্তমান যাই আছোঁ। আহুৰিটা ইয়াতে আছে কিন্তু ভিডিঅ'ত অহা নাই, কিন্তু কলা হৈ আছে। তো ভিডিঅ'টো চাই থাকক। ইমান চেলিব্ৰিটি হৈছোঁ মোৰ কেমেৰা এ ভাই চেলিব্ৰিটি মানুহ। চলো চলতে হে গাইছ। বৰ্তমান তেল ডিপু আহি পালোঁ, অবিনাশে তেল ভৰাব গৈছে। তো এনেকৈ আমাৰ ভাই আছে, বাইক চলাই ড্ৰাইভাৰ ভাই। বহুত ঘূৰি ঘূৰি কেনে আহি কেনে এতিয়া অংকুদাৰ দোকানহে পালোঁ। তো বাইকখন ইয়াতে থৈ দিলোঁ, থৈ কেনে টেনশ্যন নাই, ইয়াতে CC কেমেৰা আছে। ইয়াতে থৈ দিলোঁ আৰু মিনিমাম এৰে পৰা 4 কিলোমিটাৰমান ঘূৰিব লাগিব আৰু উপায় নাই ইয়াত। বৰ্তমান বুলি যাই আছোঁ, মানে বহুত বুলিছোঁ দেই, ভাগা লাগি গৈছে। যাওঁতে মানে কি ভৰি দি নাযাব পাৰোঁ, বাঁহাতি যাব পাৰোঁ, ৰিস্ক নাই আৰু। তো আপোনালোকক দেখাই আছোঁ, চাই থাকক। বুলি কেনে লাগিল? একদম খাটৰা ব্ৰ, কেনে মজা, ঠিকে আছে। ভাত খাব আহিছোঁ, খাইটো বহুত চালোঁ। হেল্ল' গাইজ বাদ দি এতিয়া ভাতটো খাই লওঁ। তো গাইজ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ ইয়াতে মানে ভাত দিয়া হয়। তো আপোনালোকে আহিলে ইয়াতে খাব পাৰে, কিন্তু মই আজি নাখাওঁ আৰু ঘৰত মানে আমাৰ মাছ মাংস নাচি আছে ঘৰত। এইটো বোলে কিবা চক্ৰ বিহু বোলে, ইয়াতে মানে মানুহবিলাক ঘূৰি আছে মানে বিচাৰিয়ে পোৱা নাই, মানে জহাইদি সোমাই মানে খোৱাইদি ওলাব পৰা নাই আৰু গোটেই মানে ইয়াতে মানে ঘূৰি আছে। অবিনাশ আৰু ই গৈছে ভিতৰত। গাইজ চক্ৰ বিহুত ঘূৰি কেনে ফাৰ্ষ্ট উইনাৰ 2টা হ'ল, আহু 2টাই। পিছে কেনে লাগিল ওলে কেনে? মাথা কাটে কেনে ওলাই আহিছে, আহো বাকী চব ঘূৰি আছে, টকৰা ঘূৰা দি ঘূৰি আছে। তো মানে কি জানা
আর যে এই যে কামি কিদাল থাকে এইডাল ভাঙিছিলো একডাল সিম রাখছি ওই তোরা সাইডে আর হইছে একবারতে আইছো গাইস জয়েদি সোমাইছিল মানে হয় একডাল কামি একডাল ভাঙি আহিছে মানে অবিনাশে चीटिंग करता है तू चीटिंग 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 करता है तू তাকে ইয়াত তুলুম ফুটুমকে ওলাই আহিছে তো ভিডিঅ'টো চাই থাকক বাকী আৰু চাব লগা বহুত আছে ইয়াতে দেখাব পৰাই নাই কিন্তু মানুহৰ মাথা কটাই দেখা পাই আছে কিজানি আপুনি আহো কিবা দোকানত কিনব চাওক 10,000 ষ্টেপ মানে 8 কিলোমিটাৰ আজি গৈছোঁ তো এনেকৈ বুলি আৰু যাই আছোঁ আৰু 1 কিলোমিটাৰমান আছে বৰ্তমান আহি পালোঁ বাইক ইয়াতে আছে বঢ়িয়াকৈ চ' থেংক ইউ CC কেমেৰা যাই থাকোঁ আৰু ঘৰ